হেল্ল' ফ্ৰেণ্ডছ, গায়ত্ৰীজ কিডছ চেনেল ব্লগৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকৰ সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ মোৰ ভিডিঅ'বোৰ চাই আপোনালোকে নিশ্চয় ভাল পাব। আজি এটা ৰেচিপি আপোনালোকৰ বাবে লৈ আহিছোঁ। সেই ৰেচিপিটো হৈছে মকোৱা ঠাৰিৰ ৰেচিপি। আৰু এই ৰেচিপিটো মই প্ৰথম বনাইছোঁ আৰু সেইবাবে আপোনালোককো শ্বেয়াৰ কৰিলোঁ। চাবচোন এবাৰ আপোনালোকেও ট্ৰাই কৰি কেনেকুৱা লাগে কমেণ্টত জনাব। প্ৰথমে মই মকোৱা ঠাৰিখিনি বা কচু ঠাৰি গুচোৱাৰ দৰে বাকলি গুচাই ল'ম। এতিয়া মোৰ ঠাৰিখিনি চচকুচোৱা হৈ গৈছে আৰু এতিয়া আলুখিনিও কাটি লৈছিলোঁ। সৰু সৰুকৈ টুকুৰা কৰি গোটেই ঠাৰিখিনি কাটি ল'ম। আপোনালোকে মিহিকৈও কাটিব পাৰে।
ইয়াত কোনো পানী আপোনালোকে এড কৰিব নালাগে। পানী নিদিলে বিয়াৰ পৰা পানী